হাগুতেহে কষ্ট পালোঁ এসপ্তাহ আঠিয়া কল মাৰিছোঁ একেবাৰে টান হৈ গৈছে গাঁৱৰ মূৰত ধৰি বল দিব লগা হৈছে তাকে কৈছোঁ জনমূৰীয়া কাক বোলে জনমূৰীয়া দেশৰ জনসাধাৰণে মুড়ি বেছি বেছি যি আয় কৰে তাকে জনমূৰীয়াই বোলে তাকে বোলে নেকি জনমূৰীয়া তই বিপৰীত শব্দ জানা সেইটো কেনেকুৱা মানে ৰাতি বুলি ক'লে দিন হয় সেইবিলাক জানে বাৰু তাৰমানে ৰাতি বুলি দিন দিন বুলি ৰাতি হ'ব মই ক'ম দে ক'ব পাৰিবি পাৰিম মই পিছত কথাটো আৰম্ভ কৰোঁ বঢ়িয়াকৈ মই কথাটো শেষ কৰোঁ বেয়াকৈ নকওঁ বঢ়িয়াকৈ তই বিপৰীত শব্দকেইটা কবি মই লেখোঁ তই বঢ়িয়াকৈ নাচি থাকিবি ভিডিঅ' অন হৈছে বিপৰীত শব্দ কম তই বঢ়িয়াকৈ কবি এই যাবা দিয়ে তই মই আচলতে লিখিম তই নাচি থাকিবি কিহে পাইছে কিহে ৰচিয়াই এই বিপৰীত শব্দ কম এইটো হয় আচলতে লিখিমেই মই মাথা ভাল হ'ল নেকি আছে বিয়া ভাৱ হয় এই মানুহে নাই ভাল পাব অলি কৈছা দেখা নাই এই মিছাই মাথাত বিয়াত মাৰ আছে এতিয়া এংকেল নাই আচলতে মাথাটো গুচি যায় মাথা ভাল হৈছে তো মাৰি দিমেছো এই চুমা দেখাই দিবাই এই শালা একো নাই মাথাত এই মাথাত বিয়াত মাৰ আছে ইয়াৰ সেই নংছে এই ফুল চেঞ্জ কিহে পালা হয় কিহে ধৰিলা ঐ হৰি কৈ লওক আচলতে লেখো হয় কি এনেকৈ থকা লাগিছে তই কিয় নাচি আছা কৰবি গোটেই প্ৰগ্ৰামটো এই গোটেই ভাল কৰিবই প্ৰগ্ৰেমটো কৈ লওক সুধা খুজিলোঁ কিহে পালা এতিয়া আচলতে লেখবাক জোনো মই কিহে ধৰিলা মই এতিয়া যাব বিচাৰ মই এতিয়া আহোঁ পিছে নাগে দে কিয় যাব কি যি কৈ থাকা বেয়া পাইছে নেকি আপোনালোকে আৰু ভাল লাগছি আহি পেলাই আপোনালোকৰ মাজত এতিয়া কি ক'ম কি নক'ম লাগি গৈছি কৃতিকাই গানটোৰ মনত আছে কাবিনে সকলোৱে তোমালোকে জানানে নাই জানা পঢ়া নে নপঢ়া ভালকৈ পঢ়িবি তেতিয়াহে লাগে মানুহ হ'ব পাৰিবি আৰু খুৰীহাত দাদাহঁতক এটা কথা কৈ থৈ যাওঁ যদি আপোনালোকৰ ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰা তেতিয়া হাতত মোবাইল নহওঁতে এইবিলাক কিতাপ তুলি দিবি তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব হৰি টেনচনত যাই চলি হৰি কিহে পাইছি কিহে ধৰছি বাটৰ কচু গাত ঘুচি গীতে কাইটত হৰাই গাইছি এই গীতে গাই কেনে বজা জ্বালা পাই গৈছো 30 জ্বালা বাকী নাই এই জ্বালা পাইছো এই দুটা চুপুৰি ফালে ফলাকত মৰিল যে নোহোৱা হ'ল দেখোন এই ফলাকত গেলি এই নাহে কিয়া পেচাব কৰা লাগিল পাইছোঁ আৰু আপোনালোকৰ মাজত ভাল লাগছে আহি পেলাই আমাৰ চিৰিয়েল চাই পেলাই আকৌ খুৰী এটা ঘৰত যায় কাজ যায় নকৰিবি দেই এইবিলাক মনোৰঞ্জন দিব লাগে কিহে কৰি থাকো আকৌ হা আপুনি ক ভগৱান জানেনে আৰু মাতবা নাযায় ভোকলাই কিবা ক'ব দুই এষাৰমান কৈছোঁ ডিমাজুলি 2 নম্বৰ গৌৰৱদাৰা নৱজ্যোতি সংঘৰ উদ্যোগত যি ৰঙালী বিহু উদযাপন উপলক্ষে সাংস্কৃতিক সন্ধিয়া আজি উদযাপন কৰিছে তাৰ উপবিষ্ট ৰাইজ আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সঁহাৰি পাই আমি ভাঙাদেৱী নথৈ আনন্দিত আপোনালোকৰ মৰম আশীৰ্বাদ শিৰত লৈ আমি আগুৱাই যাব খোজোঁ আমাক এনেকৈ মৰম আশীৰ্বাদ দি যাব আৰু আমাৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ গীতে জ্ঞাপন কৰিছোঁ ইমান দূৰৰ পৰা আমাক মাতিছে আপোনালোকক অকণমান কিবা কৰাৰ সুযোগ দিছে আমাৰ অনিচ্ছাকৃত ভুল ত্ৰুটি হ'ব পাৰে ভিডিঅ' কৰোঁতে হওক কমেডি প্ৰগ্ৰেম কৰোঁতে হওক আপোনালোকৰ নিজৰ জাগাৰে চলি বুলি নিজৰে চলি বুলি ওচৰৰে চলি বুলি মাফ কৰি দিব আচলতে আমি বড়ো ৰাভা ডিমাচা দেউৰী তিৱা কছাৰী কোচ ৰাজবংশী কলিতা বিভিন্ন জাতি জনগোষ্ঠী মিলি বৃহৎ অসমীয়া জাতি কিন্তু আজি অসমৰ আকাশত কলা ডাৱৰে চাৰি ধৰিছে অসমীয়া জাতিৰ মাজত বিভেদৰ সৃষ্টি হৈছে ৰাজনৈতিক কাৰণতে হওক ধৰ্মীয় কাৰণতে হওক সামাজিক কাৰণতে হওক সাম্প্ৰদায়িক কাৰণতে হওক আৰু বিভেদৰ কাৰণে বিদেশৰ বিদেশীয়ে আমাৰ বৰঘৰ পাইছে আৰু বৰপিৰাখন আমি এই পাৰি দিছোঁ আৰু অসমীয়াই যদি মান খেদিব পাৰে আৰু অসমীয়া যদি ইংৰাজ খেদিব পাৰে তেতিয়াহ'লে অসমীয়া কোবাই এই বিদেশী কিয় খেদিব নোৱাৰিব খেদিব পাৰিবি নে নাই ৰাইজ খেদিব লাগিব কিন্তু বাহিৰা মানুহ আহি আমাৰ ঘৰত দুৱাৰমুখ পাইছেহি আমি নিজৰ মাজত খোৱা আমাৰ লাগি থাকিলে নহয় বাহিৰা মানুহবিলাকক খেদিব লগা হ'ল এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি ডাঙৰ মানুহ হৈ যদি অফিচ এটাত থাকে আমি এতিয়া 2-3 ঘণ্টা বেংকত যাই লাইন পাতি থাকিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে যদি তেতিয়াহ'লে বেংকত থাকে আমি ইমান টাইম থাকিব নালাগে পটকৈ আমাৰ কামখিনি কৰি দিব হিন্দীত আমি কথা শুনি থাকিব নালাগে হয়নে নহয় বাৰু তোমালোকৰ ডাঙৰ মানুহ হ'ব পাৰিবি নে নোৱাৰা নে বিহু ফাংচন বুলি ৰাতিপুৱাই থাকি আহি শংকৰ আজনৰ সেই বৰগীত জিকিৰৰ মহিমাৰে লাচিত মূলাৰ সেই তেজৰ চাৰিকিৰে ৰঙালী বিহুৰ যি সুৰ যি ঝংকাৰ যি মূৰ্ছনা আমাৰ হীৰাই উপহীৰাই ধাৱমান হৈ আছে এই ৰঙালী বিহুটিক লৈ আমি বিশ্ব দৰবাৰত গৌৰৱ কৰিব পাৰোঁ আমি বুকু ভিন্দাই ক'ব পাৰোঁ যে আমি অসমীয়া হয় কাকো কেৰেপ নকৰোঁ
গতিকে ৰাইজ বিহুটি জীয়াই ৰাখক। হিন্দু মুছলিম খ্ৰীষ্ট জৈন সকলো জনগোষ্ঠী মিলি জাতি জনগোষ্ঠী মিলি থাকক, একতাৰ বান্ধেৰে বান্ধ খাই থাকক। এই অঞ্চলৰ ৰাইজ আৰু আগুৱাই যাওক তাকেই কামনা কৰিছোঁ। এনেকুৱা অনুষ্ঠান হৈ থাকক যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইয়াতে অনুষ্ঠান পৰিৱেশন কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ সুপ্ত প্ৰতিভা ইয়াত বিকশিত হওক আৰু বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰক তাকেই কামনা কৰিছোঁ। ভাঙাদেৱীয়ে দুটা কথা ক'ব খুজিছোঁ মানে কি কথা? খুৰীয়া, কোনোদিন নিজৰ চকুত চকু পানী জমা কৰি নাৰাখিব। নাই সেইবিধাই খুৰীহাত ক'ৰবাত গ'লা জন্ম হোৱা পানী লেলেঙা মহাই দিব পাৰে। চিৰিয়াছ কথা কৈ আছোঁ। খুৰীহাতে বুজি নাপায় বুলি কৈছোঁ আৰু। আপোনালোকৰ চকুত যদি চকু পানী জমা হয় মচি দিয়া মানুহ বহুত পাব। খুৰীহাত যেতিয়া নেকি চকুৰ পৰা চকু পানী ওলাব তেতিয়া মুচি দিয়া মানুহ বহুত পাবি। যেতিয়া নেকি নাকৰ পেৰে সি ওলাব তেতিয়া মুচি দিয়া মানুহ শালা গতিকে ৰাইজ সকলো